নমস্কাৰ। ভোগালীৰ উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পবিত্ৰ উমেৰে জীৱন সুখময় হওক, তাৰেই কামনাৰে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ দেই সকলোকে। এয়া হ'ল উৰুকাৰ ৰাতিপুৱা। পুৱাই পুৱাই ব্যস্ততা দেখিছে নহয়। এইফালে মায়ে পিঠাগুড়ি খুন্দাত, এইফালে মাছ বেপাৰী, মাছ লোৱাত, ৰাতিৰ খানাৰ আয়োজন, উঠি ফুলা চকুৰে লৰ মাৰিছোঁ দেখিছে নহয় চুলি কটাবলৈ দেউতাক চেলুনত। আৰু এয়া হ'ল পাছবেলাৰ দৃশ্য। এয়া মই মাহঁতক লৈ অকণ বিহুৰ উৰুকাৰ বজাৰ কৰিব গ'লোঁ। তাতে ইমান ট্ৰেফিক, উৰুকা বিহুৰ বজাৰ কি ক'ব। মাহঁতক আধা বাটতে নমাই মাহঁত বজাৰ দাঙি আহিছে টমটমত। তাৰপিছত আকৌ মোৰ লগত আহি গ্ৰ'চাৰী, চিকেন কিবা কিবি বজাৰ কৰিলোঁ দৈ চৈ। তাৰপিছত এয়া সন্ধিয়া আহি একদম বনোৱাত লাগি গ'লোঁ। মাছৰ জোল ফুলকবি বিলাহীৰ সৈতে। এফালে মায়ে পিঠা বনাই আছে আৰু এইফালে মই মাংস পোৰাত লাগি গ'লোঁ। সৰু সুৰাকৈ ঘৰতে খানাটো খালোঁ। আৰু এই আন্টিহঁত আছিলে আমাৰ ভাড়া, আৰু এই ওচৰৰ বৰ্তা এজনো বহি আছিলে। পুৰা মাংস খালোঁ, কি টেষ্টি হৈছিলে। আৰু এনেকেই ভোগালীৰ উৰুকা পালন কৰিলোঁ। আৰু আপোনালোকে কি কৰিলে জনাবচোন দেই কমেণ্ট কৰি। আৰু মোৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ। আজিলৈ আহিছোঁ দেই, বাই।